যিজনক তুমি মন দি ভাল পোৱা সেইজনক তুমি দিনত পাহৰি থাকিব পাৰিবা, কিন্তু ৰাতি পাহৰিবলৈ বাৰে বাৰে চেষ্টা কৰিলেও মনত পৰিবই পৰিব। নিজৰ ভালপোৱা মানুহজনক যদি আন কাৰোবাৰ ওচৰত দেখা পোৱা, তেন্তে বুজিবা তাতকৈ আৰু কষ্টকৰ কোনো বস্তু হ'ব নোৱাৰে। যিজনে অভিমান বুজি নাপায় সেইজনে প্ৰেম বা ভালপোৱা কিদৰে বুজি পাব, আৰু যিজনে প্ৰেম বা ভালপোৱাই বুজি নাপায় সি কিদৰে তোমাক ভালকৈ ৰাখিব। প্ৰতিটো হাঁহিৰ আঁৰত যি দুখ লুকাই থাকে সেইটো বুজা সকলোৰে পক্ষে কেতিয়াও সহজ নহয়। আনৰ মুখত তোমাৰ প্ৰশংসা শুনিলেই তুমি আকৃষ্ট নহবা, কাৰণ মানুহেতো তোমাক প্ৰশংসা কৰিয়েই তোমাৰ সকলো ক্ষতি কৰিব পাৰে। জীৱনত এবাৰ অকলশৰীয়া হৈ দেখা এই পৃথিৱীত কোনো কাৰো নহয়। সময়ৰ প্ৰয়োজনত সকলোৱে তোমাৰ ওচৰত আহিব আৰু প্ৰয়োজন শেষ হ'লে তোমাৰ পৰা আঁতৰি যাব, এয়াই বাস্তৱ। অকল ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ আপোন নহয়। বিপদৰ সময়ত যিয়ে তোমাৰ ওচৰত থাকে সিহে প্ৰকৃত আপোন। কাৰোবাক দোষ দি কন্দোৱা বহু সহজ, কিন্তু দুখ পাহৰাই কান্দা মুচি দি হহুৱা বহু কঠিন। এনেকুৱা এজনক ভাল পোৱা যিজনে আপোনাৰ সৌন্দৰ্যক নহয় মনটোক ভাল পায়। সকলো মানুহেই যে বেয়া তেনে নহয়। কোনোবাই হয়তো নিজ ইচ্ছাই বেয়া হৈ যায় আৰু কোনোবাক হয়তো পৰিস্থিতিয়ে বাধ্য কৰায়। জীৱন কাৰো বাবে ৰৈ নাথাকে, মাত্ৰ মাজে মাজে মনটো ৰৈ যায় কাৰোবাৰ মায়া লগা মুখখন দেখাৰ বাবে। যাক তুমি মনৰ পৰাই ভাল পাবা, যাক তুমি তোমাৰ সকলো দি দিবা, যাৰ বাবে তুমি সকলো কৰিবা, যাৰ বাবে তুমি সকলো এৰি দিবা, শেষলৈ তুমি সেইজনকে নাপাবা। কাৰণ এইখন পৃথিৱী, ইয়াত স্বাৰ্থৰ বাবে মানুহে এটা সুন্দৰ মনকো হত্যা কৰে। যিজনে তোমাৰ মূল্য বুজি নাপায় সেইজনৰ লগত কোনো সম্পৰ্ক নাৰাখিবা, কাৰণ সেইজনৰ পৰা তুমি অৱহেলাৰ বাহিৰে আন একোৱে নাপাবা, আৰু তাৰ পৰা পোৱা অৱহেলাই তোমাক মানসিক অশান্তিৰ বাহিৰে আন একোৱে দিব নোৱাৰে। আচলতে আমি যিজন মানুহৰ কথা চিন্তা কৰি ভিতৰি ভিতৰি জ্বলি পুৰি শেষ হৈ যাওঁ, বাস্তৱত সেই মানুহজন আন কাৰোবাৰ লগত বহু সুখতেই থাকে। প্ৰেম বা ভালপোৱাই যিদৰে এজন মানুহৰ জীৱন সজাই দিব পাৰে, ঠিক তেনেকৈ বহু মানুহৰ জীৱন নষ্ট কৰিও দিব পাৰে। সকলোৱে কয় আনক কষ্ট দি নিজে সুখত থকা নাযায়, কিন্তু বাস্তৱত দেখা যায় সুখত সিহঁতেই থাকে যিসকলে আনক কষ্ট দিয়ে। মানুহ এক অদ্ভুত প্ৰাণী। ডুবি গ'লে পানীক দোষ দিয়ে, উজুটি খালে শিল বা পাথৰক দোষ দিয়ে, কৰ্মৰ দোষ ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুলটো কোনো দিনে দেখা নাপায়। এই পৃথিৱীত সকলোতকৈ সহজে পোৱা বস্তু হৈছে পৰামৰ্শ। এজনৰ ওচৰত বিচাৰিলে 10জনে দি দিয়ে। আৰু সকলোতকৈ দামী বস্তু হৈছে সাহায্য। 10জনৰ ওচৰত বিচাৰিলে হয়তো এজনৰ পৰাহে পাবা।